খুদ সৃষ্টিকৰ্তা আল্লাহ তালাক চেলেঞ্জ কৰি যি অৱস্থা হ'ল এগৰাকী খ্ৰীষ্টান ধৰ্মীয় যুৱতীৰ নিজৰ চকুৰে চাওক আৰু এবাৰ ভাবক। আজিৰ এই অৱস্থা দেখি আপুনিও ক'ব সঁচাকৈ আল্লাহ সৰ্বশক্তিমান। জন্মৰ পিছত পৃথিৱীত আপুনি মই সকলোৱে বহুত চেলেঞ্জ দেখিছোঁ, কিন্তু জীৱনত প্ৰথমবাৰ দেখিলোঁ ডাইৰেক্ট সৃষ্টিকৰ্তাক চেলেঞ্জ দিয়া। হয়, এই যুৱতীগৰাকীলৈ মন কৰক। যুৱতীগৰাকী এখন গাড়ীত বহি আছে। গাড়ীখনত বহি খুবেই আনন্দিত হোৱা দেখা গৈছে যুৱতীগৰাকীক। এই ভিডিঅ'টো যুৱতীগৰাকীৰ নিজৰ মোবাইলেৰে ৰেকৰ্ড কৰা বুলি উল্লেখ কৰা হৈছে। আচলতে যুৱতীগৰাকী গাড়ীখনত বহি আনন্দত আত্মহাৰা হৈ হঠাৎ কৈ পেলালে যে যদি এইখন পৃথিৱী সঁচাকৈ কোনোবা সৃষ্টিকৰ্তাই সৃষ্টি কৰিছে, তেন্তে এই মুহূৰ্তত মই হাঁহি থকা হাঁহিটো বন্ধ কৰি দেখুৱাওক। তেনে সময়তে আকাশখন ইমানেই ভয়ংকৰ ক'লা ডাৱৰে আকাশত চানি মেলাৰ লগতে ইমানেই ভয়ংকৰ বিজুলী ঢেৰেকনি আহিছে যে তাই মাত্ৰ 2 ছেকেণ্ডৰ ভিতৰত বেহুচ হৈ পৰিল। বৰ্তমান এই ভিডিঅ'টো সমগ্ৰ বিশ্বতে খুবেই ভাইৰেল হৈ পৰিছে।